আপোনালোকৰ বাৰু সকলোৰে ভালনে? আজি বহুত দিনৰ মূৰত আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। যদিহে আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। ধন্যবাদ। চিংকি ঐ তই বহুত দিনৰ মূৰত ওলালেহি যে কাৰ্টুন আছামিছত? ফেন খোলা এই নকৈছ আৰু এই পৰীক্ষা হৈ থকা নাছিলে জানো, সেইটো কাৰণেহে নাই অহা আকৌ। ব'ল ব'ল আমি এতিয়া কাৰ্টুন আছামিজৰ ভিডিঅ' চাবলৈ যাওঁ। বলক বলক আপোনালোক সকলো বলক, আমি সকলোৱে মিলি আজি কাৰ্টুন আছামিজৰ ভিডিঅ' চাওঁ। গোটেই ফালিছিলে আগতে সৰুতে গোটেই হোলী খেলিবলৈও বন্ধ পাইছিলোঁ, কিন্তু এতিয়া যে এতিয়া ডাঙৰ হোৱাৰ পৰা যে এইবোৰ একোৱে নোপোৱা হ'লোঁ পাই। গোটেই যে কিমান যে ভাল লাগিছিলে গাঁৱৰ ঘৰত থাকোঁতে ন, সকলোৱে মিলি একেলগতে যে ৰাতিপুৱাই একদম কাপোৰ কানি পিন্ধি পুৰণা কাপোৰ কানি পিন্ধি মেলি হোলী খেলিবলৈ বুলি ওলাই যাওঁ। কিন্তু এতিয়া এই চহৰলৈ অহাৰ পৰা এইবোৰ যে একোৱেই নাই, চবেই মানুহে ঘৰে ঘৰে খেলে। মাজনী তই আকৌ অকলে অকলে কি হ'ল, কান্দি আছো যে? তই অকলে হ'ব নেকি? মই নিজে দেখিছোঁ নহয় তই চুপি চুপি কান্দি আছ। মই সেইটো কাৰণে পাক খপাইছোঁ। মই বোলো কাৰ কি হ'ল আকৌ? মা আমিনো গাঁও ঘৰলৈনো কেলৈ যাবলৈ নোৱাৰোঁ নেকি? এই হোলী কেইদিনত বিহু কেইদিনত যে আমি যে গাঁও ঘৰলৈ নগ'লে যে ভালেই নালাগে। ইয়াত দেখোন একোৱে দেখোন ভাল নালাগে। চবেই কিবা মানুহবোৰে কিবা এইবোৰ ফেষ্টিভেলবোৰনো কিনো পাতে জানো, নিজৰ ঘৰে ঘৰে সোমাই বাৰু ভাল লাগে নেকি? হোলীৰ দিনাখন যে আজি এতিয়া 10টা 11টা বাজিলে ঘৰতে সোমাই আছোঁ, কোনো খেলিবলৈও লগ চগ নাই। ব'লা না গাঁও ঘৰলৈকে যাওঁ, তাত গোটেই ল'ৰা ছোৱালীবোৰে একেলগতে খেলিবলৈ পাওঁ। তই ঠিকে কৈছ মাজনী, মোৰো ইয়াত একোৱে ভাল নালাগে। বিহু কেইদিনতো গাঁৱৰ ঘৰলৈ যাবলৈ নাপাওঁ। এই এনেকুৱা ফেষ্টিভেলবোৰ ইয়াত থাকি অকণো ভাল নালাগে। গাঁৱৰ ঘৰৰ সকলোকে লগ পালেহে ভাল লাগে। কিন্তু কিন্তু কি কৰিবি, তোৰ যে দেউতাৰে যে যাবলৈ যে তালৈ যে নিদিয়ে। উমা তুমি নহ'লে বা দেউতাক বুজোৱা না, আমাক গাঁৱৰ ঘৰত থৈ আহিবলৈ কোৱাচোন। জানোৱেইচোন দেউতাৰটো কেনেকুৱা, আকৌ তই মোক ক'বলৈ আহিছ দেউতাৰে সেই গাঁৱৰ ঘৰত যি এৰিলে আজিলৈকে ভৰি দিবলৈ যোৱা নাই। গাঁৱৰ মানুহখিনিয়ে যি দেউতাৰ লগত কৰিলে আমি বাৰু বুজি পাইছোঁ, যদিও তেওঁলোকে পাছত ক্ষমা খুজিছে, তথাপিও কিন্তু এতিয়া যে মই দেউতাৰক সেইটো কথা ক'বগৈ নোৱাৰোঁ। আমাৰ দুজনী গ'লে বাৰু একো নকৰে, কিন্তু যাবি কেনেকৈ তই কচোন বাৰু? তাতে আজি হোলী, ক'ত বাৰু গাড়ী পাবি? তুমি কৈ চোৱা না, নহ'লে দেউতাই কিবা এটা মেনেজ কৰি আমাক পঠিয়াবও পাৰে, নহ'লে বা ৰঞ্জিত আংকলকে মাতি পঠিয়াবাচোন গাড়ীখনো নহ'লে বা চলাই লৈ যাবলৈ। ৰচোন তেতিয়াহ'লে ভাইটিও বাহিৰতে খেলি আছে, তই ভাইটিৰ ওচৰলৈকে যাগৈচোন। অকলে অকলে আছে, মই তেতিয়াহ'লে দেউতাৰ লগতে পাতোঁ। দেউতাই বা কি কয়? হ'ব দিয়া, মই বাৰু ভাইটিৰ ওচৰলৈকে গৈছোঁ, কিন্তু তুমি সোনকালে পাতা, নহ'লে বা চবে খেলি মেলি আজৰিয়ে হ'বগৈ। কিন্তু ঐ দেখিছনে বাৰু ইহঁতৰ ইমানগাল ৰং খুৰাই আনি থৈছে পেটুৱা খুৱাই। ইমানগাল ৰং বা সিহঁতি বা অকলে অকলে বা সানিব পাৰিব নে? আমাকো দিব পাৰেচোন। এইডাল যিহে চিপচ এই পেটুৱা খুৰাটো, ক'ত আমাক দিব? নিজৰ জীয়েকলে বুলি আনিছে। বলচোন বাৰু দিয়ে নেকি, আমি খুজি চাম, যাওঁচোন ব'ল। মাজনী দেখিছ নহয়, গোটেই দোকানকে তোৰ কাৰণে উঠাই আনিছো। তই এতিয়া যিমান ৰং লাগে তই ইয়াৰ পৰা খেলি থাকিব পাৰিবি, বুজিছ? তই এই সস্তীয়া ৰংবোৰ নলগাবি আকৌ। পাপা তুমি ইমানগাল তুমি মোলৈ ৰং আনি দিলা, থেংক ইউ। ইমান ধুনীয়া ধুনীয়া কালাৰ আনিছা, কিন্তু মই আকৌ অকলে অকলে কেনেকৈ খেলিম আকৌ? ৰংবোৰ আকৌ লগত খেলিলেহে ভাল লাগিব। সেইটোকে কৈছো, কিন্তু এই বেলেগৰ ৰংবোৰ নলগাবি, তই লগতে খেলিবি। ইহঁতকেইটা অহা দেখিছ নহয়, মই মাতি দিওঁ, ইহঁতৰ লগতে তই খেলিব পাৰিবি। বাবা মাতা বৰ ভাল লাগিব ইহঁতৰ লগত খেলি। তাতে ইমানবোৰ কালাৰ আছে, সিহঁতকো ইয়াৰে কালাৰ অলপ দি দিম। মই চিঞৰটা দি চাওঁ। তহঁত দুটা তহঁতি হোলী চলি একো নাই খেলা নেকি? গাত দেখোন এটা ৰং চং একোৱেই নাইচোন। পেটুৱা খুৰা আপোনালোকৰহে ইয়াত আনি থৈছে পিংকিৰ কাৰণে ৰং। আমাৰ আকৌ পাপাটোক আনিবলৈ কৈছিলোঁ, পাপাই নানিলেই নহয় আকৌ ৰং। আজি হোলী বুলি গমেই নাপায়, পাপাই কৈ আছে কাইলৈহে হোলী, কাইলৈহে হোলী। পেটুৱা বতা, পিংকিৰ কাৰণে ইমানগাল ৰং দি থৈছে, আমাৰ তাকো দিব পাৰেচোন, আমিও খেলিলোহেঁতেন তাইৰ লগতে। তোমালোকেও খেলিব পাৰিবা। মই ইমানগাল ৰং অকলে অকলে কাৰ লগত খেলিম সেইটোহে ভাবি আছিলোঁ। তোমালোকো আহা, মোৰ লগতে খেলিব পাৰিবা আৰু মোৰ ৰঙকে ল'ব পাৰিবা। আৰু যে মই ফিচকাৰীও আনি থৈছোঁ, সেইবোৰ ল'ব পাৰিবা। আমাৰ এই লগতে খেলিব পাৰিবি। তহঁতি আকৌ ৰং চং আনি পেলাই হেৰি কৰিব নালাগে, সেইবোৰ ইমান সস্তীয়া সস্তীয়া ৰংবোৰ আনি। মই একদম পুৰা দামী দামী ৰং আনি থৈছোঁ, এইবোৰ লগাবি, এইবোৰ গাত লগালে একো নহয়। এইডালৰ যেনিবা উস্তাদটো অকণমান বেছিয়ে যেনিবা, মই সেইটো কাৰণে কৈছিলোঁ তোক নাহোঁ বুলি। ৰচোন ইমান ডাঙৰ ডাঙৰকৈ কথা নকবি, শুনিবই লাগিলে। কি হাল আকৌ তোমালোক দুটাইনো কি ফুচফুচাই কথা পাতি আছা? নাই পতা, এই লগতে পাতিছোঁ, তাকে আমি দুটাই বোলো খেলিয়ে যাওঁ। ইয়াতে ৰঙৰখিনি আছে যে হাই যে সেইটো
তহঁতি খেল মই ফিচকাৰি চিচকাৰি লৈ আহোঁগৈ ভিতৰত আছে সেইখিনি মা ইমান ধুনীয়া ধুনীয়া কালাৰ ঐ চিংকি ঐ এইফালে এইবোৰ চব পিংক কালাৰটো ইমান ধুনীয়া পিংক কালাৰটো এইটো ইমান ধুনীয়া আছে এইটোৱে লগাবি খালি আকৌ দেই মোক পিংক কালাৰ ছোৱালীয়ে লগাই তুমি ছোৱালী নেকি কিবা তুমি ব্লু কালাৰটো লগাবা আকৌ তুমি পিংক কালাৰটো নলগাবা ঐ চিংকিহঁত তহঁতি হোলী খেলিছ নেকি ঐ সেইটো দীঘলা পট্টা বল আমি ৰং লগামগে বল এই তহঁতি এই ৰং খেলিছ নেকি সুধিছিলোঁ তহঁতি মোক লগাবলৈকে আহিলি নেকি মোৰ কাম এটা আছে এতিয়া ৰং নলগাবি মই আহি লওঁ তাৰপিছত মই পাতি দিম নহয় আজি আৰু এইবোৰ কথা ক'লে আৰু চিংকি নহ'ব আৰু পেন খোলা এই খুৰাক লগক নহ'লে বা আৰু তেওঁ আজি ৰং লগোৱা নহয় আৰু নহ'লে বা ফাঁকি দি থৈ গুচি যাব আৰু নাই খুৰা আমি ফুট এটাহে দিম লাহেকৈ আপোনাক বেছিকৈ নলগাওঁ নহয় দীঘলা আকৌ পালে নেকি দীঘলা খুৰাক ধৰ তহঁতি কোনেও এৰি নিদিবি একদম ৰং চং লগাইহে পঠিবি মাজনী এইযোৰ ফিচকাৰীটো লৈ যাহি পেটুৱা তই কিন্তু এইটো ভাল কাম কৰা নাই দেই দেখিছচোন মই কামলৈ বুলি ওলাই আহিছোঁ আৰু তই ল'ৰা ছোৱালীকেইটাক বাৰু লগাই দিব লাগে নেকি আজি হোলী বুলি আৰু সিহঁতক লগাবলৈ দে আৰু কিমান আৰু তই কাম একেনো কৰি নাথাক পাপা মোক ফিচকাৰীটো দিয়া মই ফিচকাৰীলৈ পেলাই মাৰিম ল মাজনী মোতকেও এইটো ডাঙৰচোন ফিচকাৰীটো এইকো মাতি ল কিবা তুমিও আহাচোন এইটো ধৰি দিয়াহিচোন পেন খোলাই সেইটো ধৰি আছে নহয় মই অকলে নোৱাৰিছোঁ আজি বাৰ্তা আপুনি শাৰী যোৱাত নাই আৰু দেই এডাল বৰ গধু মই লৈছোঁ দে অকলে তই ল'ব নালাগে দিয়া তহঁতি ইমানকে মোৰ গাত নাখানিবি হ'ব এতিয়া হোলী বুলি আৰু কিমান নাখানো মই ফিচকাৰী মাৰিছোঁ বঢ়িয়া হৈছে ভাল লাগিছে খুৰা ইমান স্পীডত নাযাব তহঁতি কিন্তু বেয়া জমনি কৰিছ কিন্তু দেই চাই ভাল লাগিছে আপোনালোকে হোলীৰ দিনাখনো এইবোৰ ক'বলৈ আহিছে আৰু মোক সেই গাঁৱৰ মই নাযাওঁ বুলি আপোনালোকে জানে গাঁৱৰ মিটিং সভা মই সেইবোৰ একোতে অংশগ্ৰহণ নকৰোঁ তাৰপাছতো কিয় আপোনালোকে বাৰে প্ৰতি ফোন কৰি থাকে বাৰু নাই মই এইবাৰ গাঁৱৰ ক'লো একোতে পইচা পাতি দিবলৈ নাই মিটিং ৰাস্তা একোতে পইচা দিবলৈ নাই আপোনালোকে আপোনালোকৰ মতে পাতিব মোলৈ আৰু ফোন চোন কৰি নাথাকিব মোক গাঁৱৰ মানুহে যিমানখিনি দিব লাগে দিলে আৰু কাৰোবাৰ লগত কথা পাতি আছিলে নেকি আপুনি বলিনে ফোন কৰিছিলে বলিনে গাঁৱৰ ৰাস্তাটোৰ কিবা মিটিং পাতিছে তাৰ বাবে সেই মিটিঙলৈ মাতিছিলে আৰু গাঁৱৰ সকলোৱে মিলি হেনো সেই ৰাস্তাটো বনাওঁ বুলি কৈছে তাকে মোকো মাতিছিলে কিবা কিবি অলপ দি পেলাই সহায় কৰিবলৈ মইতোতো চিধা একদম পূৰা মানা কৰি দিছোঁ মোৰ পৰা সেইবোৰ আৰু আশা নকৰিবলৈ সেই পুৰণি কথাবোৰ তেনো লাগি নাথাকে ল'ৰা ছোৱালীকেইটাও ডাঙৰ হৈ আহিছে সিহঁতেও সেই গাঁৱৰ পৰিৱেশত ডাঙৰ দীঘল হ'বলৈ লাগে সেই হৈ গ'ল আৰু দিয়ক সেইবোৰ কথা আৰু কিমান ধৰি নাথাকে মইতোতো তোমালোকক কোনদিন মানা কৰা নাই গাঁৱৰ ঘৰলৈ যাবলৈ খালি মইহে নাযাওঁ তোমালোককতো মই পঠিয়াই থাকোঁ তোমালোক নিজেহে নোযোৱা মাজনীয়ে আজি বৰ দুখ কৰি আছে আজি গাঁৱৰ ঘৰলৈ যাবলৈ বৰ মন কৰিছে ইয়াত হেনো হোলী চলি খেলিবলৈ লগেই নাই তেতিয়াহ'লে তাই যদি যাবলৈ মন কৰিছে গুচি যোৱা মই ৰাজেনকে ফোন এটা কৰি দিম গাড়ীখনতে গোটেইকেইটা গুচি যোৱা খালি সেই মিটিং বা তেওঁ সেইবোৰতহে একো নোসোমাবাগৈ গাঁৱৰ ঘৰলৈ যাবা হোলী চলি খেলিবা গুচি আহিবা তাৰপাছত খালি সেই মিটিং ৰাস্তা সেইবোৰৰ মিটিঙত যাতে নোসোমোৱা আৰু মোৰ কথা সুধিলে কৈ দিবা তাই সি নাহে বুলি হয় নেকি ঠিক আছে দিয়ক মাজনীয়ে যে বৰ ভাল পাব গাঁৱৰ ঘৰলৈ গৈ আমি এতিয়া গাঁৱৰ ঘৰলৈ যাম তই সোনকালে ওলাগে যা বাকো কওঁগে আমি তিনিওটা গাঁৱৰ ঘৰলৈ যাম এতিয়া ওলাগে যা গাঁৱৰ ঘৰলৈ যাম বৰ ভাল লাগিব আৰু গাঁৱত যে ইমান ভাল লাগে তাতে আজি হোলী গোটেই ল'ৰা ছোৱালীগালে হোলী খেলে তাত বৰ ভাল লাগিব দেৰি কৰি নাথাকিবি যা ওলাগে কিছেনে বাৰু ল'ৰা ছোৱালীকেইটা কিমান যে ফূৰ্তি পাইছে ভাইটি ইমান চিঞৰ বাখৰ কৰি আহিছ কচোন কি হ'ল ইমান যে হাঁহি ফূৰ্তি কৰি আহিছ হাঁহিবলগীয়া কথা কিমান যে ফূৰ্তি লাগিছে পাপাই যে পাৰ্মিশ্যন দি দিলে একদম পুৰা গাঁৱৰ ঘৰলৈ যাবলৈ ওলা মায়ে একদম ওলাবলৈ কৈছে সঁচা পাপাই একদম পুৰা গাঁৱৰ ঘৰলৈ যাবলৈ কৈছে এতিয়া দেখিছানে তোৰ কিমান যে ফূৰ্তি লাগিছে তাই আকৌ মোক কৈছে তই আকৌ কেলে হাঁহি আহিছ বুলি আকৌ পাপাই জাষ্ট কৈছে মায়ে কৈছে লৰালৰিকে আধা ঘণ্টাত ওলাবলৈ গৈছে ৰাজেন খুৰা হেনো পাবহিয়ে গাড়ী সেইটো বোলে পাপাই ফোন কৰি দিছে তই মই ৰনটো
তাৰ পাছত পিংকি চিংকি বা গোটেইগালে দেখোন আমি খেলিব পাৰিমচোন ৰং ইমান ভাল লাগিব কিমান দিনৰ মূৰত যে গাঁৱলৈ যাম তাতে যে আৰু যে পুখুৰীত যে চাগে এইবাৰ মাছ আছে মাছো খিচিবগৈ পাৰিম ৱাও বহুত ধুনীয়া লাগিব আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ ইমান দেৰি আমাৰ ভিডিঅ'টো উপভোগ কৰাৰ বাবে যদিহে আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব ইয়াৰ পাছৰ ভিডিঅ'সমূহ লাভ কৰিবলৈ হ'লে আপোনালোকে কাৰ্টুন আছামিজ চেনেলটো ছাবস্ক্ৰাইব আৰু ন'টিফিকেশ্যন অন কৰি থৈ যাবলৈ নাপাহৰিব ধন্যবাদ